নমস্কাৰ আত্মপ্ৰকাশ দৰ্শনলৈ মই সংগীতাগৈ আপোনালোকক স্বাগতম জনাইছো চাওঁ হওক হাততে সংবাদ বেজগাঁও পথ সুচল নহয়হে নহয় দক্ষিণ চৰাইবাহী পঞ্চায়তত চেনিটাইজেশ্যন আটাচুৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বৰহোলা মহাবিদ্যালয়ত মুক্তধাৰা আলোচনা বেজগাঁও উলুতলীয়া পথটো 50 নং দক্ষিণ পূব নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁৱৰী পুখুৰীৰ 9 আলিৰ পৰা অৰ্থাৎ পঞ্চায়তটোৰ কাৰ্যালয়ৰ নাকৰ পৰা আৰম্ভ হৈ সংলগ্ন হৈছে চৰাইবাহী কুমাৰ চাওদাং গাঁও আৰু ৰৰৈয়াত চৰকাৰী ধন আহে নিৰ্মাণৰ বাবে পিছে কিনো মায়া নিৰ্মাণ হয়হে হয় সম্পূৰ্ণ নহয়হে নহয় ভুক্তভোগীৰ দাবী শীঘ্ৰে কৰক পকী প্ৰায় 120 ঘৰমান আমাৰ মানুহ ওলোৱা সোমোৱা কৰে এইটো বহুত গুৰুত্বপূৰ্ণ ৰাস্তা কিন্তু আজিলৈকে এই পথটো কি কাৰণত জানো পকীকৰণ হৈ নুঠিলে বিগত দিনৰ পৰাই আমি দেখি আছোঁ ইয়াত বাৰিষা কালত অকণমান বোকা হয় আৰু এই স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাৰ কাৰণে বহুত অসুবিধা হয় এই পথটিয়ে চমুকৈ আমাৰ চমু পথ হয় হাবুঙীয়া কুমাৰ চাওদাং গাঁৱৰ লগত পোনপটীয়াভাৱে এই ৰাস্তাটো আমাৰ গাঁৱৰ দুখনৰ মাজেদি চমু ৰাস্তা আছে কিন্তু আজি সুপতি এই ৰাস্তাটো কোনো পকীকৰণ হৈ নুঠিল দৃশ্যবাৰ্তা দেৱজিৎ গগৈ কৰোনা ভাইৰাছ নাশৰ প্ৰয়াস 50 নং দক্ষিণ চৰাইবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী গীতিকা শইকীয়াৰ উপস্থিতিত বিভিন্ন ৰাজহুৱা স্থানত কৰে চেনিটাইজেশ্যন দৃশ্যবাৰ্তা হেমন্ত বৰাৰ বাতৰি সম্প্ৰচাৰ হৈছে মুখ্য সম্পাদক বিনোদ গগৈ আৰু প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱাৰ সম্পাদনাত আগবাঢ়িছো পৰৱৰ্তী বাতৰি সদৌতা এহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা আৰু নগৰ সমিতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰে যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত দৃশ্যবাৰ্তা গজেন গগৈ বৰহোলা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ বৰহোলা মৰিয়নি আৰু চিনামৰা মহাবিদ্যালয়ৰ সহযোগত ভাৰতৰ পৰিৱেশ অৱনমন আৰু দুৰ্যোগ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুক্তধাৰা আলোচনা সম্পন্ন হয় আজিৰ সংবাদ ইমানেই চাই থাকে যেন আত্মপ্ৰকাশ দৰ্শন